কি খবৰ আশা কৰোঁ ভাল মানে ছেকেণ্ড ড'জটো লৈছোঁ অলপ বিহি আছে তো চাওকচোন ভিডিঅ' এটা বনাইছোঁ আজি ভিডিঅ' বুলি আমাৰ মানে আৰু দে আৰু সেনেকৈ এটা বনাইছোঁ চাওকচোন জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান অসম বিদ্যাপীঠ তুমি আমাৰ আমি তোমাৰে সন্তান আজি গৌৰৱে গাওঁ তোমাৰে জয় গান মোৰ পঢ়াশালী অসম বিদ্যাপীঠ তোমাক প্ৰণাম প্ৰণাম মোৰ পঢ়াশালী অসম বিদ্যাপীঠ তোমাক প্ৰণাম প্ৰণাম গাইজ ভ্যাকসিন নেবা লক্ষী আছো চবে লম্বা লাইন এই বাগে গীতা গাইজ ৰিকি আহমেদ নাম্বাৰ 1 মানে ভাববই চলি Guys, with a meeting. Yes. বিদায় তিনি প্ৰকাৰৰ চিৰ বিদায় সন্দিকীয় বিদায় আৰু আনুষ্ঠানিক বিদায় আমি এই বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'বলৈ ওলাইছোঁ মই অষ্টম শ্ৰেণীত এই বিদ্যালয়ৰ নাম ভৰ্তি কৰিছিলোঁ আজি 3 বছৰে মই এই বিদ্যালয়ত অধ্যয়ন কৰিলোঁ ইয়াত যদি মোৰ কিবা ভুলভ্ৰান্তি হৈছে মোক নিজৰ ল'ৰা বুলি ভাবি শিক্ষাগুৰুসকলে যেন ক্ষমা কৰি দিয়ে আৰু লগতে লগৰীয়া সমনীয়া লগতো যদি কেতিয়াবা কিবা ভুলভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিয়ে আৰু আহি থকা আগন্তুক শিক্ষান্ত পৰীক্ষাত যাতে মই নিজৰ মেট্ৰিক পৰীক্ষাত ভাল ফলাফল কৰি নিজৰ লগতে এই বিদ্যালয়ৰ সুনাম কঢ়িয়াই আনিব পাৰোঁ সেই বিষয়ে আপোনালোকৰ ঘৰত আশীৰ্বাদ বিচাৰিলোঁ আৰু মই এটা কবিতা লিখি আনিছিলোঁ বিদায় বিষ্ণুৰাম মেধি হাইস্কুল হে বিষ্ণুৰাম মেধি হাইস্কুল আজি তোমাৰ পৰা মাগিছোঁ বিদায় হে বিষ্ণুৰাম মেধি হাইস্কুল আজি তোমাৰ পৰা মাগিছোঁ বিদায় সঁচাই শিক্ষাগুৰুৰ পৰা বহু কথা শিকিলোঁ আৰু বহু কথা জানিলোঁ আজি তোমাৰ পৰা বিদায় মাগিলোঁ অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ইয়াতে পঢ়িলোঁ অজানিতে যদি তোমাৰ ওচৰত কিবা ভুল কৰিলোঁ এতিয়াই তোমাৰ ওচৰত ক্ষমা মাগিলোঁ হে বিষ্ণুৰাম মেধি হাইস্কুল আজি তোমাৰ পৰা মাগিছোঁ বিদায় এনেদৰে উজ্জ্বল হৈ জিলিকি থকা তুমি সদায় হে বিষ্ণুৰাম মেধি হাইস্কুল আজি তোমাৰ পৰা মাগিছোঁ ধন্যবাদ ব্যক্তি গাইজ ইয়াতে মানে একদম লাষ্টত আছি মিটিং হে ঘৰ পিছত ইয়াতে আছি এইটো একদম লাষ্টত আছি সঁচাই ভয় লাগব কিন্তু বহুত স্মৃতি জড়িত হৈছে গাইছ আমাৰ চলাৰ অৱস্থা দিছে আৰু গিটাৰ থৰ হৈছে গাইছ ভাল লাগে সাবস্ক্ৰাইব কৰি দিবা কো কি লাইক কেমন সাবস্ক্ৰাইব চো না কৰে গাইছ আমাৰ ক্যামেৰা লো আৰু মজা বেছি মজা লাগছে তে কবি দেব বলে তাও কি বলে না মালো ইয়ে সে হো ফালা ফেলিব ইয়েস এই নাম ওই দেখো মন নাম লেখা তো কি বল নামে ওই বগা ওই বট ওই বেন্দা মতুলা দেখছি আপোনালোকে উঠে লাজ কৰ এইজনলৈ মন কৰা আৰু এইজনলৈ মন কৰা তাৰ
ওই মোৰ মাই মুখখন চা একবাৰ তোৰ কি থোপৰা হয় হাতী ইংলিছমেন মোৰ মাৰ্কাৰডাল নাই দেখোন গাইছ লুকেছি ও লাজকে করছে কেনাই করা গাইছ লাজ করছে এই সিটিয়া মামা 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 আৰু বেকাৰ মানে এবাৰ কোভিডৰ কাৰণে আকৌ খানা চানা আয়োজন কৰিব নোৱাৰে আমাৰ বেয়া লাগছে অলপ হ'লেও উপায় নাই কি কৰিব কোভিডৰ কাৰণে তো গাইজ ভিডিঅ'টো চালে কেনে লাগিল কমেণ্ট কৰি জনাব আৰু ভাল লাগিছে লাইক কৰি দিব ডিছলাইক নামাৰিব গাছা একদম হেঙি উঠে গাইজ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ভাবিব পাৰে যে আগবাঢ়িব নাই জানেইতো মোৰতো ৰাজহুৱা হৈছে চবৰে তাতে আছে মানে মোৰ ভিডিঅ' চবে মানে ফাইজুল ইটাৰতো মৃগাংক বুলি কোনো কথা নাই গাইজ চবেই বনায় আমি এইটো জানেইতো আৰু কি লাষ্টত এটা কথা গাইজ থাম্বনেইলখন এবাৰ কেনে আহিছে ভাল হৈছে না মানে মোৰ থাম্বনেইলখন এবাৰ আমাৰ এটা ইউটিউব চেনেল আছে মোৰে ভাই হয় যে SRD ক্ৰিয়েশ্যন চ' অসমীয়া SRD ক্ৰিয়েশ্যনটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব তলত ডেছক্ৰিপশ্যনত লিংক আছে মই ইমান ক'ব পৰা হোৱা নাই তথাপিতো ভাইয়ে ক'ব দিছে আৰু ভাই 3K ছাবস্ক্ৰাইবাৰ আছে মোৰতো তাকো নাই তথাপিতো ক'ব দিছে দে ইয়াৰ হয় না ভাই বুলি কৈ দিছোঁ ত' প্লিজ ছাবস্ক্ৰাইব কৰি দিব অসমীয়া SRD ক্ৰিয়েশ্যন আৰু মোৰটোতো কৰিবই দিয়ক